গাইজ ওয়েলকাম ব্যাক টু মাই বিশ্ব ব্লগ। সো আজি হ'ল অম্বুবাচী ফুড মই এতিয়া পঢ়িছোঁ লগতে আৰু এতিয়া এতিয়া বাজি 5:30 ৰাতিপুৱাৰ। তো মই এতিয়া হেৰিয়ত যাওঁ, স্কুলত যাম। স্কুলৰ পৰা আহি কিনে আপোনালোকক যি যি পাৰোঁ সেই দেখাম। আৰু এতিয়ালৈকে মই যেতিয়ালৈকে স্কুলত থাকোঁ তেতিয়ালৈকে মই আপোনালোকক দেখাই থাকোঁ যি যি পাৰে। আৰু মই অহাৰ পিছত আপোনালোকক চব দেখাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই পঢ়োঁ। এতিয়া মই ৰেডি হৈ গ'লোঁ, ইয়া চাওক। আৰু আমাৰ এইখন বিছনাখন হেৰি কৰি দিলে, কাপোৰ চাপোৰ উঠাই দিলে। আৰু কাপোৰখিনি এয়া চাওক, ইমান মাহৰ দাম হৈছে কাপোৰ। আৰু আইতা এইবাকে কৰি আছে চাওক। আইতা আমাৰ কাৰণে হাই বনাই আছে। আইতা হাইয়া নাই এয়া। আৰু আমাৰ বাৰকৰ ককা উঠাই নি বাহিৰত যাই ভাল লাগছে। চাওক কাপোৰ চাপোৰ চবে মেলি দিছে আজি। আৰু এয়া চাওক দুপৰীয়াৰ কাৰণে বকা চাউল জিকাই থৈ দিছে, খাব লাগিব। আহা আৰামছে খাম। আৰু আইতা আমাৰ এইভাগে চাহ বনাই আছে। আৰু এয়া কল দি চাহ ভাত চাওক চেনি দিলা। এতিয়া মই আহি পাই গ'লোঁ স্কুলৰ পৰা। আৰু মই আহি পাই কিনে গা পা ধুলোঁ। ধুই কিনে এতিয়া মায়ে আমাৰ কাপোৰ ধুই আছে। আৰু আইতা কাম কৰি আছে। মই এতিয়া ইয়াতে বহোঁ অলপমান ৰেষ্ট কৰোঁ। ৰেষ্ট কৰি কিনে এতিয়া আমাৰ তাতে আমতি আছিল, তাৰ ঠিক কৰি দিলোঁ। আমতি হৈছে কাপোৰ। আৰু এতিয়া মায়ে আপোনালোকক দেখাইছে চাগে, তো ময়ো দেখাম বলক অলপমান। আৰু এয়া কাপোৰ চাপোৰ ধুই কিনে এয়া মেলি দিয়া হৈছে। বতৰটো বৰষুণ কৰিছিলে এয়া। আৰু এতিয়া মই খাব ব্যস্ত হৈ গ'লোঁ। এয়া কি এতিয়া বকা চাউল এয়া দৈ। ইমান দৈ নাখাম দিয়কচোন, মই অলপমান নাখাম। আইতা দৈ দি আছোঁ ৰ'বা। এতিয়া মই এইখিনি খাই লওঁ। আৰু আপোনালোকক এটা বস্তু দেখাম খাই অহাৰ পিছত। আমাৰ স্কুলে সেইটো বস্তু শিকাই আছে, এতিয়া নকওঁ আপোনালোকক। যেতিয়াই বনাওঁ তেতিয়া কাম আপোনালোকক। তো আপোনালোকে লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকক। এতিয়া মোৰ খোৱা হৈ গ'ল। আৰু এয়া আমাৰ আইতাই ইয়াতে সেই কৰি আছে চাওক, চাকি দিছে। চাওক এয়া কল প্ৰসাদ আছে। আৰু এয়া আম আছে, জাম আছে। আৰু এয়া আছে চব আছে। আৰু এয়া কল এয়া। আৰু এতিয়া আমি সেই বস্তুটো বনাবলৈ যাম বলক। আজি আমাৰ কাপোৰ চাপোৰ ধুই কিনে আৰু কাপোৰ ধুই কিনে গোঁসাই ঘৰত চাকি দিয়া হয়। আৰু আমাৰ আইতাটো দেখা পালে এইমাত্ৰ চাকি দিছে। আৰু এতিয়া বস্তুটো বনাম বলক। তো বলক আমি যাওঁ বস্তুটো বনাব। আৰু এয়া চাওক এটা আছে, এইটো চিনি পাইছে নে নাই? আমাৰ আইতাই ইংলিছ জানা হৈছে ৰ'ব, মোৰ লগত থাকি থাকিব। কাঠল চাওক, ময়ো অলপমান নামটো পাহৰিছিলোঁ। কাচানা পকা ইত্যাদি কাঠলত খোৱাই তোমাৰ কাঠলটো ৱা কাঠলত কহা নাই, ইমান ধুমা কাঠল। ভেৰি ডেঞ্জাৰাছ কাঠল। আৰু এই আমাৰ মা আছে চাওক।
এখনি কাটার পিছত মাত্র 5টা না 4টা। এয়া হল ঘৰ বান্ধা বালি চাওক মই লাইটো দেখা দিছোঁ আপোনালোকক। এইখন হ'ল চালনি চাওক। ইয়াতে আমি এতিয়া সেই কৰিব লাগিব, ইয়াতে সেই কৰিব মায়ে আমাৰ চাওকচোন জাৰিব চালিম চালিব। ইয়াত যি শিল ৰ'বাচোন মাক, ইয়াত যি শিল তিল আছে সেই মাহান গুচাব মাই। এনেকৈ দিব লাগিব চাওক হৈ গ'ল আৰামছে। চাওক চাওক বালিখিনি হৈ গ'ল। আৰু শিল যে আছে সৰু সৰু সেই এইখিনি নোহোৱা কৰিব লাগে কেনেকৈ এইখিনি আৰু তো এতিয়া আমাৰ এয়া চাওক বালি মাহান সেই কৰা হৈ গৈছে, চালি দিয়া হৈ গৈছে। আৰু এই বালি হ'ল আমাৰ ঘৰ বন্ধাৰ বালি, আপোনালোকেও পাৰিব ঘৰ বন্ধা বালিবোৰ আনি কিনে। আৰু এয়া ডাঙৰ ডাঙৰ শিল মাহান গুচোৱা হৈছে আৰু এতিয়া সৰু সৰু শিল মাহান গুচাব আছে। আৰু বাকী প্ৰচেছখিনি চাই থাকক কি হয়। আৰু মই ইয়াতে ঘাপ পৰিছিল আৰু চাওক আৰু প্ৰচেছখিনি চাই থাকক বাকী। আৰু এয়া আমাৰ ছেকেণ্ড বাৰ চালি লোৱা হৈছে, চাওক কিমান ধুনীয়া মিহি হৈ গৈছে। চাওক আগৰবাৰ শিল চিল আছিল। আৰু এয়া আমি চয়ৰা লৈছোঁ ইয়াতে, আমাৰ ভাগে চয়ৰা বুলি কয়, আপোনালোকে কি কয় নাজানো। আৰু ইয়াতে তাৰমানে পানী আছে চাওক। আৰু এয়া দুটামান ডাব্বা আছে ইয়াতে কেপচুলৰ। আৰু এইটো হ'ল এটা পষ্টা কালাৰ, 12টা ছেট আছে ইয়াতে, মানে 12টা কালাৰ আছে। আৰু আপোনাৰ মোৰ যিকোনো কালাৰ আছে, মানে মোৰ কালাৰ মাখান দি আছোঁ ইয়াতে, মোৰ যিকোনো ফেভৰেট কালাৰ। আৰু তো এতিয়া এয়া এটা বাতি লৈছোঁ, বাতি লৈছোঁ। আৰু এয়া যিখিনি মোক বালি লাগে সেইখিনি লৈছোঁ, অলপমান কমকৈ ল'ম দিয়ক, বেছি ল'লে মানে আধা লৈছোঁ বা আধা লৈছোঁ এইখিনি লৈছোঁ। আৰু এইটো হ'ল পষ্টা কালাৰ, ইয়াতে মই যি পেইণ্টিং ইউজ হ'ব কৰোঁ। আৰু মোৰ পেইণ্টিংটোত হোৱাইট কালাৰটো ল'ম, হোৱাইট কালাৰ ল'ম দিয়ক, ব্লেক কালাৰ। এইটি কালাৰ কালি লৈছিলোঁ, এতিয়ালৈকে এতিয়া কৰিছে। বেছিকৈ পৰে এটি ব্লেক না এই পৰাত এটা দিলোঁ। এতিয়া মই হাতখন ব্লেক ব্লেক হৈ যাব। এতিয়া ইয়াতে অলপমান ব্লু কালাৰ হৈছিল, ইগন'ৰ কৰক। ইয়াতে 1 চল পানী ল'লোঁ, ইয়াতে দিলোঁ, দি এতিয়া মই চাবা লাগেহে। পানী লাগব আৰু ইয়াতে যাতে এইখিনি ইয়াতে লৈ যাব, কিন্তু বালা যাতে এতিয়া আৰু এতিয়া কালি ধৰিছিলোঁ, এতিয়া কৰি আছে ইয়াতে ক'ব লাগিব। আৰু এয়া ব্লেক কালাৰটো হৈ গ'ল। এতিয়া মই এইখিনি ৰ'দত দিম, ৰ'দ আছে ৰ'দত তাতে ৰ'দত দিম ভালকৈ একদম। আৰু মোৰ হাতখন ধুই ল'ম, এনেকৈ বালাখিনি বনাব পাৰিব। আৰু এতিয়া মই কালাৰখিনি এনেকৈ বনাই ল'ম, আৰু আপোনালোকক কালাৰখিনি বনাই লোৱাৰ পিছত আপোনালোকক দেখাম।
তো এতিয়া আমাৰ এয়া বনোৱা হৈ গ'ল বনোৱা আৰু চালিব লাগিব এতিয়া ৰ'দত দিছোঁ এতিয়া আৰু চালিব লাগিব তাৰপিছত মই এতিয়া পেইণ্টিং বনাইছোঁ গেছ কৰক তেতিয়ালৈকে মই এটা কথা কওঁ পেইণ্টিংটো এয়া দিম আঠা লগাই লগাই আপোনালোকক দেখাম অলপমান পেইণ্টিংটো গেছ কৰি এনে নৰিলে এয়া চাওক গণেশ অলপমান বুঢ়া হ'ব পাৰি ৰাখছোঁ হ'লেও মোৰ মতেদি ভালে হৈছে আৰু ইয়াতে আমি আৰু এই পেইণ্টিংটো কেনেকুৱা হয় মই নাজানো কাৰণ কি প্ৰথম বনাম আৰু এতিয়া স্কিপ নকৰাকৈ চাই থাকিব আৰু তেতিয়াহে গম পাব আপোনালোকে ইয়াতে কেনেকৈ কৰে বস্তুটো আৰু তাৰপিছত আপোনালোকে ঘৰটো কৰি দিব পাৰে তো এতিয়া নেক্সট ডে আজি তো এতিয়া চাওক অলপমান গণেশৰ এই মাত্ৰ কমপ্লিট কৰি ৰাখনি মানে ইয়াতে আপোনালোকে আঠা দিব লাগিব এয়া চাওক এইটো আঠা হোৱাইট আঠা অতি আৰু এয়া কলা কালাৰ এটি বাউণ্ডাৰী দিবৰ কাৰণে কলা কালাৰটো বনোৱা হৈছে ইয়াতে যেনেকৈ চকুটোত কলা কালাৰ দিব লাগিব কাণখনত দিব লাগিব এই চাইডে সেনেকৈ দিব লাগিব মই আপোনালোকক দেখাইছোঁ এবাৰ চাওক অলপ পানী ইয়াতে ল'লোঁ তাৰপিছত এয়া চাওক অলপমান কলা কালাৰ এয়া মোৰ বাচি গৈছিলে আৰু এয়া ইয়াতে দিব লাগিব আৰু ইয়াতে এনেকৈ আৰু এখন চাইছোঁ না চাওক এনেকৈ এইখিনি দি দিলোঁ এতিয়া এইখিনি দিব লাগিব চাওক আৰু ইয়াতে এখন পিছত এখন কাৰ্ডবৰ্ড দিয়া আছে দিয়ক এনেকৈ কাৰ্ডবৰ্ড এখন দিলেও নহ'লে বা ইয়াতে আঠা দিয়াৰ লগে লগে আৰু এই দিয়াৰ লগে লগে ডাইৰেক্ট সেই হৈ যাব বেয়া হৈ যাব আৰু এয়া মই বাউণ্ডাৰীটো কৰা হোৱাৰ পিছত আপোনালোকক লগ পাম এতিয়া এটা এটাকৈ কৰি যাইছোঁ মই তো এতিয়া প্ৰথমতে মই বাউণ্ডাৰীখিনি কৰি ল'ম বাউণ্ডাৰীখিনি কৰি ল'ম তাৰপিছত আপোনালোকক লগ পাম আৰু এটা এটাকৈ কৰি যাইছোঁ মই আৰু মই এইটো যি বনাইছিলোঁ এইটো মানে ফেইলৰ হ'লোঁ
কাৰণ কিয় মই আপোনালোকক কৈছোঁ আগতে যে মই এইটো প্ৰথমবাৰ কৰিছোঁ। এই চাওক গণেশৰ হাত দুখন এংকে আছে, এখন পূৰা চিধা হৈছে, সেইকাৰণে মই ফেইলৰ হ'লোঁ। তো এতিয়া আৰু একবাৰ নতুনকৈ কৰিম এটা। তো এতিয়া সেইটো আপোনালোকক দেখাম মই এতিয়া বনাই, মানে আঁকি দেখাম। চাওক টিপি দিলেও উঠি আহে গোটেইখিনি। আৰু এতিয়া মই আঁকিছোঁ চাওক, এয়া চাওক দেখা পাইছে না কওকচোন, এনেকৈ দেখা পাব পাৰে। আৰু মই এতিয়া আঁকিম। আৰু এয়া মই ভাত খাই দিছে মোক, মই কিছু নাই কেন ভাত কৰিছ জ্বালা আনছ কি আনছ কাঁচা জ্বালা না শুকান জ্বালা হয় তোৰ ফেম লাগিছে নামটো কি হ'ল নহয় আৰু এইখিনি হ'ল এই ওপৰৰখিনি এইখিনি হ'ল। আপোনালোকে যদি কিবা বেকা লগা হৈছে তেতিয়াহ'লে আপোনালোকে মোক ক'বচোন, কিবা বেয়া হৈছে যদি। এতিয়া মই এইটো কৰিলোঁ আৰু এইটো মই নাজানো কি ছাকচেছ হয় না নহয়, কাৰণ কিয় প্ৰথম কৰিছোঁ আপোনাক কৈছোঁ আগতে। আৰু এইটো গেনৰামা চৰি কিবা ক'ম এয়া আছে ইয়াতে কালাৰী, এয়া বালি আচলতে এই বালি যাওক কালাৰ কৰিছোঁ আপোনালোকে গম পায়ে। এতিয়া আপোনালোকৰ মতে কৰিম, কোনখিনি কৰিম চবতো অ'কে আপোনালোকৰ মতে নকৰোঁ, নিজৰ মতে কৰিম। এয়া আমাৰ এইখিনি হ'ল। এতিয়া আপোনালোকে চাওক কেনেকৈ কৰিম, অলপ কৰিম ৰ। আপোনালোকে ভাবিছে চকুটো নোহোৱা কৰি ফেলিলোঁ, কিন্তু এতিয়া চাব যাদু। যাদুগৰ এতিয়া মই বাউণ্ডাৰীখিনি গোটেইখিনি কৰিলোঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ সকলোখিনি। তো এতিয়া বাউণ্ডাৰীখিনি কমপ্লিট কৰিলোঁ আৰু মই ঠান ঠিক নাই দিয়ক, মোৰ বান্দাৰৰ নিচিনা অলপমান বান্দৰৰ নিচিনা তাতে টেবুলো আছিলে পাৰি। এতিয়া মই আহিলোঁ মাতি এতিয়া আমি এতিয়া এই গামোচাখন কৰিম, গামোচাখন কৰিম। কমজুচি কমালে মোৰ অলপ কিবাকে ছাকচেছ হ'ল ন বাউণ্ডাৰী পূজাত ইবাৰি নোৱাৰিবা আৰু চব দে এমাহ দিম না। আৰু লাগিবহে কোনটি আছিলে পিছত থৈছোঁ।
ইয়াতে অলপমান লাগি গ'ল কিন্তু অলপমান বাচিও গ'ল তথাপিতো কৰিলোঁ এইবাৰী এয়া এটি কৰিম টুপি না মাথাত আছিলোঁ মুকুটটোত এতিয়া মই মুকুটটো আঠা দিলোঁ এতিয়া মই মুকুটটো গোটেইখিনি আঠা দিলে চিনিয়েল দি আঠা দিলে থৈ বাৰে বাৰে কম বোলো চাওঁ লাগি গ'ল এইখিনি আমি ইগন'ৰ কৰক এতিয়া এতিয়া দিম ৰেড কালাৰটো হয় ৰাইট এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ এতিয়া এইটো কৰা হ'ল চাওক কেনে হৈছে কওক বেয়া হৈছে ৰাখোঁ নাই এয়া চাওক লগা নাই তো আৰু এয়া এনেকৈ দি দিছোঁ ভালকৈ কালাৰখিনি চাই দিয়ক আপোনালোকে ওপৰৰ পৰা তললৈকে আপোনালোকক দেখালোঁ চেন পেইণ্টিং কেনেকৈ কৰে আৰু চেন পেইণ্টিংটো এতিয়া আঠা লগাই কিনে কৰে আপোনালোকে ক'লোঁ মই আৰু এতিয়াতো ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব বাই বাই টাটা চি ইউ গুড বাই কলকাতা বোম্বাই